নমস্কাৰ বন্ধুসকল। আমি আজি হায়দৰাবাদলৈ যাবলৈ ওলাইছিলোঁ আৰু হায়দৰাবাদলৈ গৈ থকা সময়খিনি আপোনালোকক মই ইউটিউবৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰি গৈ থাকিম। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ মৰিগাঁৱৰ পৰা আৰু জাগিৰোডৰ ফালে গৈ আছোঁ আৰু আমি ট্ৰেইন ষ্টেচনলৈ। এতিয়া বাকীখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আমাৰ জাগিৰোডৰ ট্ৰেইন ষ্টেচন হয় আৰু মই আৰু মনীন্দ্ৰ মোৰ ভাইটি আমি দুটাই আহি ষ্টেচন পালোঁ আহি। ইয়াৰ পাছৰখিনি আপোনালোকে চাই থাকিব। আপোনালোকে বহুতে মোৰ চেনেলটো চায় কিন্তু সকলোৱে ছাবস্ক্ৰাইবটো নকৰে। সৰু সুৰা মানে কি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে যদি মোক ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই আৰু আগুৱাই যাবলৈ অলপ উৎসাহ পাম। গতিকে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি থাকিব। মই মোৰ চেনেলত বহুতবিলাক ভিডিঅ' আপলোড কৰা হৈছে এতিয়ালৈ। আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে, অলপমান শ্বেয়াৰ কৰিব যাতে মই নতুন ছাবস্ক্ৰাইবাৰ কেইটামান আপোনালোকৰ যোগেদি পালে ময়ো বহুত উৎসাহিত হ'ম। আৰু মোৰ ভিডিঅ'বিলাক চাব, আপোনালোকে লাইক নকৰে লাইক কৰিব। মই বহুত আগবাঢ়ি যাবলৈ তেতিয়া বহুতখিনি উৎসাহ পাম আৰু আপোনালোকৰ পৰা। জাগিৰোড পাইছোঁহি, লগত মনীন্দ্ৰ আহিছে। আমি এতিয়া জাগিৰোডত প্ৰথম পাইছোঁহি আৰু দেই ট্ৰেইন আহিব আপোনাৰ 6:30 বজাত। এতিয়া আমি আৰু বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। ষ্টেচনত বহি বহি অলপ ব'ৰ হৈ গ'লোঁ, গতিকে ষ্টেচনৰ চাৰিওফালটোকে আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। আপোনালোকে চাব আৰু বেয়া লাগিলে কমেণ্ট কৰিব কোনখিনি বেয়া লাগিলে, আৰু ভাল লগাখিনিও আপোনালোকে মোক কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টোৰ কোনখিনি আপোনালোকৰ ভাল লাগিলে। আমি এতিয়া বহি আছোঁ ষ্টেচনত আৰু আমি যাবলৈ পৰা নাই। এতিয়া বৰ্তমান ষ্টেচনত বহি আছোঁ আৰু বাকী লাহে লাহে যাম আৰু আমাৰ পিছফালে ট্ৰেইনটো চলি আছে। লাহে লাহে আমাৰ ট্ৰেইনখন হায়দৰাবাদলৈ যাবলৈ ৰেডি হ'ল আৰু আমিও ট্ৰেইনৰ ভিতৰত সোমালোঁ। ট্ৰেইনৰ ভিতৰত সোমোৱাৰ পাছত বহুত কিবাকিবি হ'ল, আপোনালোকে চাই থাকক। বৰ্তমান আমি চিট বিচাৰি পোৱা নাই, গতিকে বেলেগৰ ডবাত উঠি আহিছোঁ। গতিকে আমি বহিব লগা হৈছে দৰ্জা মুখত বহি আহিছোঁ। মনটো ভাল লাগিছে, ঘৰলৈ আহিছোঁ, ঘৰৰ পৰিবাৰৰ চবকে এৰি আহিছোঁ। হায়দৰাবাদ আহিছোঁ, আপোনালোকক দেখুৱাব পাম বুলি কিবা এটা মনটো ভাল লাগে। আৰু কাইজ ৰাতিপুৱা 3টা বাজিছে, টোপনি আহিলে চব মই উঠি গ'লোঁ আৰু মোৰ চাৰিওফালৰ আপোনালোকে পৰিস্থিতিবিলাক চাব পাৰে। মোৰ চিটটো হয় মানে ইয়াত বৰষুণ পৰিছে, ত' আমি হায়দৰাবাদ গৈ আছোঁ। এতিয়া বৰ্তমান আমি মই আপোনালোকক জনাই আছোঁ বৰ্তমান আমি ষ্টেচন পাইছোঁ আহি। ৰাতি এন্ধাৰত ধৰিব নোৱাৰিলোঁ। আমি বৰ্তমান অসম পাৰ হ'ব লাগে, অসমৰ বাহিৰত সোমালোঁ। এতিয়ালৈ কিন্তু ৰ'ডিঙৰ মেছেজটো অহা নাই, হ'লেও জাষ্ট আইডিয়া মানে এটা, কাৰণ গোটেই ৰাতি ট্ৰেইনত আহি আছোঁ। আপোনালোকে চাই থাকক হায়দৰাবাদত। মই মোৰ বেকগ্ৰাউণ্ডৰ পৰিস্থিতিটো দেখুৱাই আছোঁ। টোপনি নাই, গতিকে আমি আহি অলপ কিবা কিবি কৰি আছোঁ, এইখন কৰিছোঁ। আপোনালোকক দেখুৱাই আছোঁ পৰিস্থিতিবিলাক। মাৰ্ভিচ কেনেকুৱা লাগিছে? খালি মহিলা ঠাণ্ডা। এই পুলিচ 3জন মানে আমাৰ লগত আহি থকা এজন ল'ৰাক ধৰি লৈ পইচা পাতি বিচাৰিছে। কিবা 3000 টকা দাবী কৰিছে তেখেতলোকে। কি কাৰণত এই ল'ৰাজনক ৰখাই তেনেকৈ পইচা দাবী কৰি আছে গম পোৱা নাই, কিন্তু ট্ৰেইনখন চলা আৰম্ভ হৈ গ'ল।
ল'ৰাজনে আহি পাছত আমাক কৈছিলে কথাটো, মই ভিডিঅ'টো ৰেকৰ্ড কৰি থৈ দিছিলোঁ। সেইজন ল'ৰা দৌৰি দৌৰি ভিতৰত সোমালে দিয়া দেই। ট্ৰেইনখন চলাৰ পাছতহে তাক এৰি দিছে পুলিচে। পইচা লোভত মানুহজনক ধৰি লৈ গ'লে আপোনাৰ কি হ'ল? যেতিয়া বম্বেৰ পৰা আহিছিলোঁ নহয়, এনে আধাৰ কাৰ্ড পান কাৰ্ড বিচাৰিব, সেইটো নাই যদি 500 টকাতে 1000 টকাতে ল'ব। এয়া মই পাইছিলোঁ, পঢ়িলে পাইছিলোঁ, এতিয়া নহয়। ট্ৰেইনৰ ভিতৰতে কাপোৰ বিক্ৰী কৰিব অহা বেপাৰী এজনৰ পৰা এই মূৰত পিন্ধি থকা গামোচাখন কিনিলোঁ, আৰু সেই ওচৰতে ৰখি থকা মানুহজনৰ পৰাও কিবা কিবি খোৱা বস্তু অলপমান কিনি লৈ মানুহজনকো সেই পইচাটো মই দিছোঁ। আৰু তেনেকৈ মই আৰু মোৰ ভাইটি আমি দুটাই তেনেকৈ ইটোৱে সিটোৰ লগত কথা পাতি আমি বাটডোখৰ পাৰ কৰি গৈ আছোঁ। ট্ৰেইনত আহিলে কি কি নিয়ম নীতি পালন কৰিব লাগে সেইবিলাক মই ভালকৈ নাজানো, কিন্তু টিকেট নাথাকিলে যে কিবা এটা ফাইন ভৰিব লাগে সেইটো মই জানো। কিন্তু সেইটোৰ বিনিময়ত কিবা এখন কিতাপৰ দৰে এখন বহি লৈ আহি তাত তেখেতলোকে টিকেটটো বনায় আৰু ফাইনটো মেনশ্যন কৰি টিকেটটো দিয়া হয়। তাত আপোনাৰ 1200-1300 টকা ফাইনসহ টিকেটৰ দামটো লোৱা হয়। কিন্তু এই টিটিজনে এই মানুহকেইজনৰ পৰা কি কৰিছে, জেনেৰেলৰ টিকেট কিনি আনিছে টিটিজনে, আৰু এই মানুহকেইজনক জেনেৰেলৰ টিকেট কেইটাকে 1200-1300 টকাত বেচিছে, আৰু এজনৰ পৰাতো 2000-3000ও এনেকৈ লৈছে মানে হা। আপোনালোকক কেতিয়াবা বাহিৰত আহিলে সাৱধান এনেকুৱা ধৰণৰ টিটিৰ পৰা। আৰু মই ট্ৰেইনৰ কি ৰুলছ আৰু ৰেগুলেশ্যন এইটো মই নাজানো ভালকৈ, কিন্তু এইখিনি দেখি মই কিবা এটা সন্দেহজনক হৈছে। আৰু এনেকুৱা হ'ব পাৰে যদিও মই নাজানো যে জেনেৰেল টিকেট এটা এজন ব্যক্তিক 1200-1300 টকাত টিটিয়ে ট্ৰেইনৰ ভিতৰত কেনেকৈ বেচিব পাৰে, সেই নিয়ম নীতিবিলাক মই ভালকৈ নাজানো। কিন্তু এইটো এই ব্যক্তি দুজনৰ লগত বহুত বেয়া হোৱা নিচিনা মই ভাবিছোঁ, গতিকে আপোনালোকক এইখিনিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ কেমেৰাৰেদি ভালকৈ ধৰিব পৰা নাই যদিও মই জুম কৰি লৈ আপোনালোকক সেই টিটিজনৰ হাতত থকা জেনেৰেল টিকেটকেইটা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ধৰিব পাৰিছে যদি ভালকৈ চাবচোন, আৰু মোক তলত কমেণ্ট কৰি জনাব আপোনালোকে ধৰিব পাৰিছিলেনে টিকেটকেইটা। মই আৰু অলপ ভালকৈ আপোনালোকক জুম কৰি একদম ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। পাৰে যদি আপোনালোকেও বুজিব চেষ্টা কৰক। এই ফুটা থকা এই ফুটা আছে যে সেইকেইটাই হ'ল জেনেৰেল টিকেট, আৰু সেইকেইটাই এনেকৈ বেছি আছে। তেখেতৰ হাতত থকা সেইখনে চালানৰ বুকখন নেকি, কিন্তু তেখেতে তাৰ পৰা টিকেট দিয়া নাই তেখেতলোকক, আৰু 1200-1300-1500 আৰু একজনৰ পৰাতো 2000 টকাৰো বিচাৰিছিলে। গতিকে মই এনেকৈ জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কি হয় এইটো মই ভালকৈ নাজানো, আপোনালোকে কোনোবাই যদি জানে মোক তলত কমেণ্ট কৰি জনাবচোন এইটো কি বা হৈছে, এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি। দুখে ভাগৰে যেনেকৈ নহওক এই 3 দিনৰ যাত্ৰাটোতো সম্পূৰ্ণ কৰিবই লাগিব। গতিকে মই শুই অলপ এলেহুৱা টাইপৰ হৈ গ'লোঁ আৰু অলপ ব'ৰ হৈ গ'লোঁ। গতিকে ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে যাতে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই শেষলৈ যাতে চায়, সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাম। আৰু যোনে গোটেইটো শেষলৈ চাইছে মোক কমেণ্ট কৰি জনাব দেই। ট্ৰেইনত আহি আছোঁ যদিও চাৰিওফালৰ পৰিৱেশবিলাকক চাই নিজৰ মনটোক আনন্দ দি আছোঁ। আপোনালোকে চাওকচোন কি এটা ভাল লগা পৰিৱেশ। এনেকৈয়ে ট্ৰেইনখনৰ ভিতৰত ইফাল সিফাল কৰি ঘূৰি ফুৰিছোঁ, আৰু আমাৰ আহি থকা ট্ৰেইনখনৰ চাৰিওফালৰ পৰিৱেশটোকে এবাৰ চাই নিজৰ মনটোক আনন্দ দি হায়দৰাবাদলৈ আমি দুয়ো ভাই মিলি গৈ আছোঁ। আৰু আপোনালোকক বহুতখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে এইবিলাক চাই কি ভাল লাগিছে, কোনখিনি বেয়া লাগিছে জনাব বুলি মই আগতেও কৈছোঁ, আৰু আপোনালোকে মোক জনাই যান।
ষ্টেচন পাওঁ অৱস্থা। আমি গ'লে বাকীখিনি আপোনালোকক দেখুৱাই আছে দেই। আমি নামিম এতিয়া আৰু 10 মিনিটমান আছে। উঠিছোঁ আৰু বস্তু বাহানিবিলাক ৰেডি কৰিছোঁ। অৱস্থা মই এইটো এতিয়া হাফপেণ্ট পিন্ধি আছোঁ। এতিয়া আমি ৰেডি বাকীখিনি দেখাছোঁ ন। বৰ্তমান আমি ট্ৰেইন ষ্টেচনৰ পৰা ওলাই এতিয়া ৰাস্তাত ক'ত যাব? কুকটপল্লী এয়া হেৰি ষ্টেচনৰ পৰা ওলোৱাৰ পাছত বাছ ষ্টেণ্ডলৈ অকণমান খোজকাঢ়ি আগুৱাই যাব লাগে আৰু আমি সেইফালে গৈ আছোঁ অলপ খোজকাঢ়ি। বাছ কিজানি পাওঁ আমি য'ত যাব লাগে তালৈ এখন বাছ পালে আমাৰ অলপ সুবিধা হয়। নহ'লে বাহিৰত আৰু জানেই টেম্পু ড্ৰাইভাৰবিলাকে কেনেকৈ একেটা ৰাস্তাতে ঘূৰাই ঘূৰাই পইচাবিলাক খোজে। শেষত আমি বাছ বিচাৰি নাপালোঁ। বহুত সময় অপেক্ষা কৰাৰ পাছত মোবাইলতে উবেৰ এপটো ডাউনলোড কৰি এখন কেব বুক কৰিলোঁ আৰু সেই কেবখনৰ যোগেদি আমি আমাৰ ৰুমলৈ গৈ আছোঁ, য'ত আমি কাম কৰিম আৰু য'ত আমি থাকিম তালৈ গৈ আছোঁ এই কেবখনৰ ভিতৰতে। ড্ৰাইভাৰটো ৰাতি ৰাস্তাটো বহুত ভাল কাৰণে অলপ গাড়ীখন স্পীড চলাইছে। এতিয়া প্ৰায় 2টামান বাজিছে, আমি এতিয়া আহি পাইছোঁ। আপোনালোকে চাওকচোন, এইটো এটা হায়দৰাবাদ চহৰৰ ৰাতিৰ এটা দৃশ্য, কেনেকুৱা হয় এই চহৰখন মাজনিশা। আৰু ৰুম পালোঁ আৰু গা চা ধুই লৈ এতিয়া শুবলৈ ওলাইছোঁ আৰু আপোনালোকক সকলোকে মই দিছোঁ বাই বাই।